গুড মৰ্নিং কলকাতা। আজি কলকাতাৰ লাষ্ট মৰ্নিং দিলোঁ কলকাতাত। আজি আমি ঘৰত যাবলৈ ওলাইছোঁ। আমাৰ ট্ৰেইন আছে 3:40। এতিয়া আমি অকণমান ওলাই যাম। ব্ৰেকফাষ্ট অলৰেডি কৰি আহিলোঁ। ধুনীয়াকৈ গাড়ীত যাম, বৰা বজাৰ যাম, কিছুমান শ্বপিং কৰিম, কৰি কিনে আমি ট্ৰেইনত 3:40 উঠিম আৰু চিধা যাম ঘৰ আমাৰ মৰমৰ অসম। লগ পাইছোঁ মৰমৰ অসম গুৱাহাটীত। তো চলো মিলতে হে ট্ৰেইন ষ্টেচন মে। বাই বাই। মানে হাওৰা ষ্টেচনৰ ওচৰতে বৰা বজাৰ। তো বলক আমি যাওঁ ন, টেক্সি ল'লে দিয়ক, টেক্সি লওক বলক। ৰাহুল তো ফাইনেলি আমি আহি পালোঁ বৰা বজাৰ। কলকাতাৰ চবতকৈ ডাঙৰ বজাৰ বৰা বজাৰ, সেইটো মনত ৰাখিব। এইটো আপুনি 3 দিন 4 দিনতো চাই শেষ কৰিব নোৱাৰে। কেনেকৈ চাই আছে মোৰ ফালে বাপৰে বাপ। ইয়াৰ পৰা মিঠাই ল'লোঁ, আমি তিনিজনে লৈছোঁ। পেৰা লৈছোঁ, পেৰা ময়ে লৈছোঁ, পেৰা মুন্দাও লৈছে। খাই টেষ্ট কৰি চালোঁ। ল'লোঁ আধা কিলো, এইটো ল'লোঁ আধা কিলো, এইটো আধা কিলো আৰু এইটো আধা কিলো। মজা লাগিব খাই। আমি টেক্সিত বহিলোঁ। এইবোৰ চাওক, চব এইবোৰ ফুল, এইটো ফুল, এইটো এটা বাক্স আছে, এইটো ফুল। পিছফালে আছে, পিছফালে যে ট্ৰলি বেগটো পুৰা ফুল আছে, দাঙিব নোৱাৰে। এতিয়া ভাত খাবলৈ বহিছোঁ আমি। ৰাহুলে পূৰা মাৰি আছে একদম। খোৱাই নাই, মাছ ভাত লৈছোঁ বঢ়িয়াকৈ। এইটো কি মাছ কয়? এইটো কিবা গুৰি মাছ বোলে। গুৰি মাছ না পুৰি মাছ কয়, কিবা গুৰি না পুৰি মাছ বোলে, চিনিও নাপাম নহয়। খাওঁনে? এতিয়া আমি আছোঁ হাওৰা ষ্টেচনৰ ওচৰতে। মুণ্ডা ভিতৰত গ'ল। ট্ৰলি বেগ দাঙিব নোৱাৰাকৈ বস্তু কিনিছোঁ, ভাঙি যাব মানে, লৈ এক জেগাত কিমান ঘূৰিম আৰু, তাক পঠাই দিছোঁ। আমি ভাত খাই ল'লোঁ। এতিয়া অলপ চাওঁ, মাৰ্কেট চাওঁ, কি কি বস্তু ল'ব পাৰে। কি ভাগিনৰ কাৰণে লৈ যাম, চশমা ঘড়ী চৰি কিবা কিবি লৈ যাম। তুমি কি ল'বা? ময়ো কিবা কিবি লৈ ল'ম। এতিয়া আমি ষ্টেচনত গৈ আছোঁ। ষ্টেচন আহি পালোঁ। বহুত ভাগৰ লাগিছে ভাত খাই উঠি, মানে বহুত বজাৰ কৰিলোঁ, কিবা কিবি কৰিলোঁ। মুন্দাৰ কাৰণে এগ ৰোল আনিলোঁ। এই ট্ৰলিটো পূৰা ফুল আছে, একদম লৰাবই নোৱাৰি। এইটো কাৰ্টুনত আছে, বেগত আছে, এইটো মোৰ মিঠাই। পানী ল'লোঁ 5 লিটাৰৰ, ইয়াতেও বস্তু আছে। এইবোৰ ল'লোঁ, ইয়াতে টি চাৰ্ট। এইটোত পূৰা বস্তুৱেই বস্তু। চাওক ইমান ওজন, তাৰমানে এইটো দাঙোতে ভাঙিয়ে গ'ল। এইটো চাওক ষ্টেচনৰ ভিতৰত গাড়ী দেখিলে আচৰিত লাগে। ট্ৰেইন ষ্টেচনত এইবোৰ গাড়ী থাকিলে মজা। ডেঞ্জাৰ ষ্টেচন বনাইছে কিন্তু দেই। এতিয়া আমি ট্ৰেইনৰ কাৰণে ৰখি আছোঁ। 3:40 আহিব। এতিয়া 3:20 বাজে আৰু 20 মিনিট বাকী আছে। লাহে 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 আমি দিলোঁ কলকাতা। বাই বাই। দাদা এতিয়া আমি একদম ট্ৰেইনৰ ওপৰৰ চিটত চিংৰা টিংৰা খাই আছোঁ। চিংৰা, মুড়ি, চিপছ আৰু এইফালে মুন্দা খাই আছে। চাওক চিংৰা টিংৰা, চিংৰা, আলু ভাজি। এই মুড়িটো বিৰাট ভাল লাগিছে। এইটো মুড়ি চাওক, এইটো মুড়ি তামাম মজা একদম। মই খাই আছিলোঁ। চাই লওক, মুন্দা বহিছে, চব বান্দৰৰ নিচিনা বহি আছোঁ। ভাত চাত খালোঁ, খাই লৈ এতিয়া মুখ চুখ ধুলোঁ, ফ্ৰেছ হ'লোঁ। এতিয়া শুই যাওঁ। বিৰাট টোপনি লাগিছে, গাটো বেয়া লাগিছে, চৰ্দি লাগি গৈছে পূৰা। তো মৰ্ণিং লগ পাম। এতিয়াৰ কাৰণে গুড নাইট। মৰ্ণিং আছাম। চাই লওক, বহুত দিন পিছত গুড মৰ্ণিং আছাম বুলি কৈ আছোঁ। চাই লওক, এইটো আমাৰ নিউ বঙাইগাঁও ষ্টেচন। এতিয়া ৰাতিপুৱা বাজে কেইটা 6:17। ধুনীয়াকৈ আমি পাই গ'লোঁ। মুখ চুখ ধুলোঁ, আমি চাহ তাহ খাম। ভিতৰত মুন্দা বহি আছে। মুন্দাক একবাৰ দেখাই আছোঁ, বলক। গুড মৰ্ণিং অসম। বহুত দিন পিছত কৈ আছে না। এই কেনে লাগিল? আমাৰ ঘৰত
পুৰা বৰষুণ বৰষুণ বৰষুণ। অসম আহি পোৱাৰ লগে লগে গ্ৰীণ চিটি না, বৰষুণ দিবই, মজাই বেলেগ। কলকাতা থাকি কিমান গৰমত ইয়াতে অহাৰ লগে লগে একদম ঠাণ্ডা। তো ফাইনেলি আমি আহি পালোঁ গুৱাহাটী। ৱেলকাম টু গুৱাহাটী এণ্ড কামাখ্যা ষ্টেচন আহি পালোঁ। মুণ্ডা ঠেলা নিছে, মুণ্ডা ঠেলা লৈ আহিলে আমি এইখিনি বস্তু উঠাওঁ। কিतना লেগা ভাত নিকেল? 200 रुपये लेगा पूरा 4 नंबर लेगा इधर যাব না বোলে যাব নিদিয়ে? না 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 সব এই আমরা কোন আছে পুরা লাগবো সব কি কৰিব এতিয়া? চাবতো লাগিবই। করোনা আমার উপর চেক করবো নি। ডাবল ডোজ লৈছে যদি চেক নকৰে মাথা নষ্ট হৈ গ'ল। কৰোণা টেষ্ট কৰিহে যাব লাগিব বোলে, মানে মাথা নষ্ট মাথা নষ্ট। আধা ঘণ্টামান হৈ গ'ল, জালুকবাৰীত ৰখি আছোঁ। আধা ঘণ্টা হৈ গ'ল, গাড়ি নাই। গাড়ী চাড়ী নাই, মাথা নষ্ট। ইমান ৰ'দ, গাড়ী কেতিয়া আহে? আহিলে আৰু যাওঁ। কিবা এটা খাই ল'ব আছিল, চাহ পানী চানী। বহুত খাব পানী, পানীটো নাই, পানীটো নাই ন, বেলেগ একোৱেই নাই। একোৱেই নাই। এতিয়া আমাৰ মোটামুটি 1 ঘণ্টা হৈ গ'ল। এই মাজত টেৰেছা এতিয়া ৰাহুল কিবা এটা কৰা জলদি, গাড়ী চাড়ী। পইচা দিম আহা, লৈ যোৱা আমাক। দিগদাৰ হৈ গৈছে, যাব লাগে জলদি, ঘৰত যাব পৰা নাই। গৰমত থাকিব নোৱাৰি, আমি কৃষ্ণচূড়া গছত তলাই আছোঁ। অ ভাই ৰখা দে, 200-300 টকাকৈ দিমা দে। হ'ব দে, যা দে। যদি অলপ কিবা এটা খাব পাৰিলোঁ হয় ইমান ভাল লাগিল হয় ন। অলপ পৰঠা এটা খালেও মানে মজা। গাড়ী ৰখি আছোঁ। মুণ্ডাইটো ট্ৰাকটো চাচোন। বক যাম, বক 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 বক। গাড়ী পাই গ'লোঁ। এতিয়া আমি ট্ৰেভেলাৰ পালোঁ। পাৰ হেড ভাড়া 250 টকাকৈ দিলোঁ আৰু এতিয়া গৈ আছোঁ। এতিয়া বঙৰাত চেকিং আছে, আমি গাড়ীৰ পৰা নামিলোঁ। আকৌ খোজকাঢ়ি কেনে গৈ আছোঁ, আকৌ গাড়ীত উঠিম। খোজকাঢ়ি গৈ গৈছোঁ। এয়া চেক পষ্টটো পাৰ কৰি আমি গাড়ীত উঠিম। বহুত কষ্ট হ'ল আৰু। নিজৰ পাৰ্চনেল গাড়ী লৈ নাহিলে বহুত কষ্ট হয়। চব উপায় নাই, কি কৰিব। উপায় নাই, কোভিডৰ কাৰণে ৰুলছ আৰ ৰুলছ। ৰুলছ আৰু ৰুল। আকৌ আহি বহিলোঁ, গাড়ী এৰিলে। তামাম গৰম লাগিছে, ঘামি গৈছোঁ। তো ফাইনেলি ঘৰ আহি পালোঁ আৰু য'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ ভিডিঅ'টো ছেইম সেইটো পজিশ্যনত, মানে সেইটো জেগাত আহি পালোঁ। কৰোণা চৰোণা টেষ্ট কৰিল, নিগেটিভ আহিল। এতিয়াও বিষাই আছে ইয়াতে। যিয়ে নহওক আহি পালোঁ ভালে ভালে আপোনালোকৰ আশীৰ্বাদত। তো এতিয়া ঘৰত গৈ আছোঁ, ঘৰ পামেই আৰু। মা মামা 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 কৈ গৈছিলা তুমি? বেৰু গৈছিলা? বেৰু